Guys, ya betul ada di Cilangkro. Hello guys, good morning. আৰু জাস্ট মানে ঘৰৰ পৰা ওলালো দিনটোৰ কাৰণে। এতিয়া টাইম হৈছে কিমান 11:26 আৰু এতিয়া টাইমত ওলাইলে মানে ঘূৰি আহি খোৱা মেলা সেইবিলাক আৰু একো হেৰি নাথাকে, গতিকে বাহিৰতে খাম বা দিনটোৰ কাৰণে ওলালো। মই হিৰকজ্যোতি আৰু আপোনালোকে চাই আছে হিৰকজ্যোতি ক্ৰিয়েশ্যনছ ইউটিউব চেনেল। আৰু এতিয়া ছাগলী আৰু এতিয়া যাব লাগিব মই মঙলদৈ মানে বহুত কাম আছে আজি বানপানীৰ পৰা মানে কেইদিন মই মঙলদৈ যাবই পৰা নাই, ৰাস্তাও খোলা দিয়া নাছিলে। যিহেতু ওলাই আহিছোঁ বহুত দিনৰ মূৰত, কাম বহুত আছে, সময় কম আছে, কাম বহুত আছে। আৰু এতিয়া পিক আপ কৰোঁ, তাক উঠাই লৈ পিনে আকৌ আমি যাম। আৰু গাইছ ৰাস্তাত মেটেকা চাওক, একদম গোটেই মানে মেটেকা, মানে এইবিলাক গোটেই পানী উঠিল নাই, সেইকাৰণে মানে গোটেই ৰাস্তাত মেটেকা ভৰ্তি হৈ গৈছে। এইবিলাক ৰাস্তাৰ মাজতে গোটেই মেটেকা চাওক, দেখিছেনে? মানে পুৰা পাকা ৰাস্তাতে আহি আছোঁ নে ক'ৰবাৰ কিবা মানে পুখুৰীৰ পৰা আহি আছোঁ, মানে একো গমেই পোৱা নাই। এই চাওক আকৌ মেটেকা পালোঁ আহি, মেটেকাই গোটেই ৰাস্তাত মানে বোকা, শ্লিপ খাব লাগিলে হৈছে আৰু লাহে লাহে যাব লাগিব, মানে গোটেই শ্লিপ হৈ আছে ৰাস্তাটো। আৰু এই মানুহবিলাক দেখিছেনে মেটেকাবিলাক চাইড কৰি আছে, যাব জলদি যাব। এই তুফান বঢ়িয়াকৈ ব'লা, নিপিচালে বাৰু হেৰি নাই না, পাকা ৰাস্তা তলত। Yes. মানে ফুলখন বেছি নোহোৱা বিশ্বাস কৰা নাই আৰু কিমান আছে এনেকুৱা আৰু কিমান আগলৈ পাম নহয়, আগত আৰু আছে নেকি ইয়াতকৈ বেয়া? আৰু গাইজ গোটেই মানে ৰাস্তাটো গোটেই পিছল, মেটকাৰ মানে সেইবিলাক পচি গৈছে না। সেই আগৰ চকা আগফালে যায়, পিছৰ চকা আগফালে যায় একা। এনেকে ৰাস্তা পাৰ হ'ব, ইয়াতে ভৰিয়াত ধুব আপোনালোকে আহি পিনে ব্ৰেকখিনি থ'ব, অৱস্থা গোটেই বেয়া যায়। আৰু আগত নাই কিজানি, আৰু আগত নাই ফিনিছিলে যাব লাগে ইয়াৰ পৰা, কেমেৰাটো গোটেই পানী। আৰু গাইজ কথাটো অলপমান মানে উল্টা পাল্টা নিচিনা হৈ গ'ল। মানে কথাটো হ'ল যে মঙলত যোৱা প্লেনটো কৰিলোঁ, কৰি পিনে পইচা ওলালোঁ, মানে কিবা অলপমান বস্তু ল'ব লগা আছিল। তো সেইখিনি কৰি পিনে আহিলোঁ, আহি পিনে কি হ'ল এতিয়া আমাৰ এইপিনে মানে ডাইৰেক্ট মেইন ৰোডটো খোলা দিয়া নাই, আৰু কিন্তু জনাৰাম চুকাই ঘূৰি যাব লাগিব। কিন্তু ঘূৰি গ'লে প্ৰায় বহুত দূৰ হৈ যাব, আৰু ইমান মানে ইমাৰ্জেঞ্চি দৰকাৰ নাই, গতিকে ভিজিছোৱে দেখিছেনে অলপ এইবিলাক গোটেই ভিজিছোৱে বাৰু, গোটেই বৰষুণ। তো এতিয়া আমি যাম, যাই পিনে এতিয়া হিৰকৰ ৰুমত যাম, সেইটো যাওঁ এভেণ্টটো লগ পাই আছোঁ ৰ'ব। মানে এই আৰু বৰষুণ টানকৈ দি থকাৰ কাৰণে মই মানে মটৰ লৈ পৰা নাই, কেমেৰা খুলি দিছোঁ। আৰু গাইজ তেতিয়া দেখা পাইছিলে যে তামাম বৰষুণ আছিলে। আৰু কথাটো হ'ল যে ঘৰতে নেগ'লোঁ আমি, মানে হিৰকৰ ৰুমত থাকি দিলোঁ। কাৰণ এইফালে আছে বৰ্তমান ধীৰাজ, এতিয়া প্ৰথম ধীৰাজ সিহঁতে গাইজ মোৰ ৰুমটো হোটেল পাতিছিল, গাহৰি শশাংক এতিয়া বৰ্তমান অলপ ষ্টেচনৰ ফালে ওলাই গৈ আছোঁ। মানে কাইলৈ বৰ্তমান আছোঁ মই লখিমী স্পেচিয়েলত, এইফালে আমাৰ গাঁৱৰে বৰ্তমান সোৱাদ ব্যস্ত সদায় নিচিনাকৈ, আৰু মই একদম ভৰি চৰি উঠাই লৈ পিনে মানে ধীৰাজ শশাংক খাই আছা আজি পানী দিবা পেলাই। এতিয়া বৰ্তমান কফি চিংৰা বৰ্তমান খাই লৈ পিনে লগ পাই আছোঁ। চিংৰা মোৰ ফালৰ পৰা স্পনচাৰ কৰা কফি মোৰ ফালৰ পৰা স্পনচাৰ চিংৰা খাই লওঁ ৰ'ব। আৰু মই কৰিলে মানে এনেকৈ পূৰা ভৰি চৰি উঠাই ল'ব, তেতিয়া সেই পঢ়াৰ আমেজটো পায়। আৰু বৰ্তমান আহিলোঁ ষ্টেচনত কি বুলি কৈ যাব দেৱালত বহি আছোঁ। আৰু বৰ্তমান আমাৰ এতিয়া এই কোন হেৰি বৰটো এইটো সেই গাইছ নেদেই খাবা নাগে দে
বৰ্তমান মই জিমৰ সেই ট্ৰেইন দি আছোঁ চবাংক পেচাৰ পৰা মতে বহি লৈছোঁ ডাঙা বল দিয়া আপোনালোকে এইটো ভাবিছে বোলে কি ভিডিঅ' দি আছোঁ মানে কিন্তু কথাটো কি ক'ব নিজকে ডেইলি ব্লগ বুলি কয় কিন্তু হ'লেও কিছুমান বস্তু দিয়া নাই বাৰু আপোনালোকে চাই আমনি পাব বুলি আমাৰ হিৰ' গাহৰি বহিব ভাই গাহৰি বহিব তই প'ষ্ট দিলি কিবা শৌচাগৰ কি অৱস্থা হ'ব মই গম পাওঁ তই চাওক 1 2 3 मेरे तो एल लग गए मेरे तो एल लग गए এতিয়া আমাৰ গৈছে হিৰকজ্যোতি নাথ বান্দৰ আৰু এইফালে আছে শশাংক সেই এই পখিলাটো তই কি দাঙবি গাইছ এবাৰ মই বহিম কিন্তু সি অসভ্য দিয়া নিচিনাকৈ যদি মোক বহি ইয়াৰ আজি ভাজিম মই পখিলা আছিলোঁ এইটো মস্ত জলহস্তি গৈছে গাইছ समझ रहे हो ना আৰু গাইছ আমি ল'লোঁ মাংস চাংস মাংসত বেছি দিয়া ৰাস্তাটো পাই লোৱা মাৰিছে তাৰপিছত আমাৰ প্লেনটো আছিল যে আমাৰ মানে কিবা এটা কাম আছিলে সেইটো আহি আমাৰ ঘৰত যোৱা প্লেন আছিলে কিন্তু কথাটো হ'ল যে আমি ঘৰত নগ'লোঁ বহুত দিন কলেজো অহা নাই আৰু এই ৰাস্তা আগত দেখি আৰু মানে বহুত দিন কলেজো অহা নাই আৰু ৰাস্তাটো মানে একো আগত দেখা নাপায় মোবাইলৰ পৰা সেই ফটো পৰিছে না ফোনটো নামি যাম যাবি তাৰপিছত বহুত দিন কলেজো অহা নাই আৰু আমি লোককেইটা বহুত লগো পোৱা নাছিলোঁ মানে সেইকাৰণে আজি ভাবিলোঁ হিৰকৰ ৰুমতে ধুনীয়াকৈ থাকি দিওঁ দি পিনে এটা সেই আৰু হাতাত ধুনীয়াকৈ খানা এটা খাওঁ আৰু এতিয়া বৰ্তমান পালোঁ এই হিৰকৰ ৰুম চাব পৰা এইফালে আমাৰ হিৰক গোটেই এইফালে আমাৰ হিৰক আছে আৰু বৰ্তমান আমি এতিয়া মাংস বনাওঁ হিৰক এইফালে লাইটটো জ্বলাই দিয়া এইফালে আমি বৰ্তমান এইফালে বৰ্তমান মাংস বনাই এইফালে চাউল তাউল পৰা হেৰি মানে আম চামো আমি খালোঁ এইবিলাক ভিডিঅ' দেখাব অলপ মানে চাৰ্জ টাৰ্জ নাছিল ইয়াতে চাউল ভাত বনাবলৈ থাকোঁ চাউল পানী দিছোঁ ভাত বনাবলৈ দিছিলোঁ নাই ভাত বনাবলৈ দিছিলোঁ নাই কোনে বনাব হিৰক তুমি আজি আমাৰ স্পেচিয়েল ৰান্ধনি বন হিৰকজ্যোতি ক্ৰিয়েশ্যনৰ অ'নাৰ হিৰকে আজি মাংস বনাব আৰু যিটো প্ৰথম আমাৰ মাংসৰ প্ৰথম আমাৰ হেৰি এই হাতৰ বজাবি এতিয়া বৰ্তমান আমি দি দিছোঁ মাংস দি দিছোঁ টেঙা ৰস এই দুইজন মই কমাই দিম মানে আৰু গাইজ বনোৱা বাকীখিনি মানে ক্লিপ নেটখালোঁ মানে কথা তোৰ মই এনেকুৱা মাথাৰ বিষ আৰু চাহ একদম খানি যায় মেছেজ নাই মানে ভিক্সকৈ লগাই দিছোঁ দি পিনে আৰু ভৰিত চাওক ভৰিত গামোচামান দি থৈ দিছোঁ মানে এফালে মাথাৰ বিষ এফালে ভৰিৰ বিষ আৰু এফালে এখন হাতৰ বিষ মানে আজি গোটেই বিষে আজি সেইটো লাগিছে মোৰ এতিয়া এই ৰক মাংস টেষ্ট কৰ কেনেকুৱা আহিছোঁ চিকেন মাথাৰ বিষ লোৱা গোটেই নহয় এপিছ লওঁ কি গোটেই প্লেটখন লৈ যায় কেনেকুৱা অঁ আছে আৰু এই শেষত পূৰা বৰ্তমান আমি খাব লৈছোঁ সেই চোৱাৰ পৰা এয়া ভাত কোনা সজাইছে ভাই কিনেই হেৰি জেচিবি দি মাৰে সেনেকৈ 3 জক্কা মাৰি দিছে আৰু এইফালে বৰ্তমান হিৰক কেনেকুৱা আহিছে মাংস আঞ্জা কেনেকুৱা কেনেকুৱা মাংসটো ধুনীয়া বনাইছে টিকু আজি খাম তেতিয়া খাইছোৱে বাৰু এই ফটো কচ কেনেকুৱা আহিছে লৈ পিনে ভিডিঅ'টো শেষ কৰোঁ আৰু দিনটো ক'ত কিবা হ'ল এডিট কৰিলেহে গম পাম ক'ত কি আছে আৰু ডেইলি ব্লগ দিবলৈ ষ্টাৰ্ট কৰিছোঁ যদি ভাল পাইছে কেনেকুৱা পাইছে ক'ব তো এইখিনি আছিল ভিডিঅ'টো আশা কৰোঁ ভিডিঅ' চাই বোলে আৰু যদি ভাল পায় লাইক কমেণ্ট নতুন চেনেল ছাবস্ক্ৰাইব কৰিব লগ পাব বন্ধু থকা ভিডিঅ'টো দিলে এটা এনজয় কৰোঁ মানে মাথা বিষ অৱস্থা বেয়া যে মিলি আমাৰ এক ফুক কৰিছে খোৱা ব্ৰ খোৱা যেতিয়া ফুকা চূড়ান্ত পৰ্যায় পাইছোঁ